হাওড়াত কিন্তু ভাল ভয়ো খালে আপোনালোকে সেইটো বেলেগ কথা 15,000 ভোট পোৱাৰ পিছতো ভয় খামেই যদি নহয় আৰু যদি বেলেগ মানুহ হ'লেহেঁতেন অসমৰ মিডিয়াৰ মোৰ ওপৰত যিমান অত্যাচাৰ আছিলে বেলেগ মানুহ হ'লে ইমান দিন ছুইচাইড কৰি দিলেহেঁতেন মোক মাৰ্ডাৰাৰো বনালে হত্যাকাৰী বনালে মাটি যিমান মোৰ ওপৰত অত্যাচাৰ কৰিছে সেইটোতো বেলেগ হ'লে ছুইচাইড কৰি দিলেহেঁতেন কিন্তু তথাপিতো মই আজি ইয়াত সজোৰে কৈছো যে মিডিয়া নিড ছাপোৰ্ট নাও এই সময়ত গতিকে অসমৰ মিডিয়াই যদি অলপ 2 টকা বেছি পাইছে এইটো আপোনালোকে বেয়া পাব নালাগে যেতিয়া পাব্লিক এডভাৰটাইজ বাঢ়িব আমি মিডিয়া এডভাৰটাইজটো কমাই दानि समाव बेबायदि गोदान राजखान्थि दोलो दानानै मायबा मोनसे खालामनो हागोन आंथ' बेखौ बुजियाखै এক মিনিট ভাই আমাৰ এমএলএ খিনি মনে মনে থাককচোন আমি এটা লোন ল'ব খুজিছো ব্ৰিজ প্ৰজেক্টৰ ওপৰত যাৰ নালাগে কৈ দিব যে মোক নালাগে মোক লোনৰ ব্ৰিজ এটা লোন লৈছো অকল ইন্টাৰেষ্টটো ঘূৰাই দিব নো উইথ প্ৰিন্সিপল হৰে আপুনি এইটো মই বুজি পোৱা নাই সৰু ল'ৰা কাম চলি আছে বেংকে ইন্টাৰেষ্ট ঘূৰাই দিব প্ৰিন্সিপল ঘূৰাই দিলে বেংকে মানিব নেকি সেইকাৰণেতো বাঢ়ি গৈ আছে হিমন্ত বিশ্ব শৰ্মা কেপিটেল গৈ ইমান পাইছে হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্যমন্ত্ৰী থকালৈকে এটা কথা মই জানো আৰু মোৰ পিছৰ চিএম বিলাকেও কৰিব যে প্ৰাউডলি লোন ল'ব আৰু প্ৰাউডলি লোন ঘূৰাই দিব সেকেন্ড এতিয়া আমি এটা লোন লৈছো অখিল গগৈ ডাঙৰীয়া বেয়া পালে ক'ব পাৰিব শিৱসাগৰৰ পৰা একেবাৰে চৰাইদেউলৈকে যোৱা ৰাস্তাটোৰ কাৰণে 250 কোটি টকা লোন লৈছো borderline area to Kokrajhar for official purpose, facing lots of difficulties due to lack of availability of express or mail train stoppage at Kokrajhar railway station to travel to and fro from Kokrajhar as well as different stations of the borderline area to different destinations. There has been long-standing demand for train passengers of Assam at different railway stations which are to get approval from railway board. Demand for stoppage at Kokrajhar stations are Lohit Express, Saraighat Express, Jumbo Tawa Express, Jhaja Express, including all types of express mail train. A demand for stoppage at Gosaigaon stations are Northeast Express bound for Kamaikya to Anand Vihar, Delhi. মোৰ কোনো ডাউট নাই নহয় সব লোনে আৰু ষ্টেটৰ পৰা কি কৰিছে ৰেভিনিউ আপোনাৰ একো নাই আৰু ৰেভিনিউ আপুনি মোক টেক্স উঠাব দিয়ক তাৰমানে আৰু এটা কথা মই বুজি পোৱা ইমান কথা ক'লে একেলগে সব লোনে আৰু নন লোনত বছৰি যে অৰুণোদয় দিছো সেইটো নন লোন মাইক্ৰ' ফাইনেন্সৰ যে টকা ঘূৰাই দিছো এইটো নন লোন লখিমপুৰত যে মেডিকেল কলেজ বনালো সেইটো নন লোন গুৱাহাটীত যে এতিয়া আৰু এখন দ্বিতীয় মেডিকেল কলেজ হ'ব গৈ আছে এখন নন লোন আপোনাৰ যে বৰপেটা তেজপুৰ এইবিলাক যে আমাৰ দুনিয়াৰ মেডিকেল কলেজ ৰাতাবাৰীত মেডিকেল কলেজ হ'ব নন লোন সো নন লোনৰ লিষ্টখন হ'ল 55,000 crore এজি ৰিপৰ্ট মোৰ ফ্ৰেণ্ডটো চৰকাৰ দিনত কিমান হ'লগে এই চৰকাৰ দিনত আপোনাৰ কথা নাই আৰে মইতো লোন আৰু ল'ব গৈ আছো লোনটো তোমাৰ মানে এই 7 মাহত কিমান হ'লগে আৰু বহক নহয় শুনিলো এই বছৰ মই ল'ম 14,000 কোটি টকা লোন এই বছৰ ভাৰত চৰকাৰে মোক ল'ব অনুমতি কৰিছে আৰু অসম বিধানসভাই মোক অনুমতি দিছে 16,000 কোটি টকা কিমান হ'ল এটা 7,500 কিমান 7,500 আৰু এই বছৰ এই বিধানসভাই মোক অনুমতি দিছে লোন ল'বলৈ 16,000 কোটি টকা মই এই বছৰ লোন ল'ম 14,000 কোটি টকা আৰু 2,500 কোটি টকা মই ঘূৰাই দিম আৰু মই গৌৰৱেৰে সৈতে ল'ম এই কোনো প্ৰব্লেম নাই উইথ লট অফ কাৰেজ এণ্ড কনভিকশ্যন আৰু অহা বছৰ মই ল'ম 18,000 কোটি টকা তাৰ পিছৰ বছৰ মই ল'ম 22,000 কোটি টকা ল'ম কাৰণটো কি আই উইল গ্ৰ' জিডিপি ইন ডেট ৱে আজি যিসকলে ইয়াতে ইকনমিক্সৰ ওপৰত ইণ্ডিয়াৰ ৰিজাৰ্ভ গোটেই চিষ্টেমটোৰ ওপৰত ষ্টাডি কৰা নাই তেওঁলোকে এই কথাটো কৈ আছে ভাৰত চৰকাৰে লোন লৈ আছে জিডিপিৰ 40% আমি লৈ আছো জিডিপিৰ 19% আজি ইয়াতে এতিয়া পাঞ্জাৱ চৰকাৰে লৈ আছে জিডিপিৰ ওপৰত লোন পাঞ্জাৱ চৰকাৰৰ জিডিপিৰ ওপৰত লোন আছে বেংগলৰ আছে 35% মমতা বেনাৰ্জী পাঞ্জাৱৰ জিডিপিৰ ওপৰত লোন আছে 52.5% কংগ্ৰেছ গভৰ্ণমেণ্ট আৰু ৰাজস্থানৰ জিডিপিৰ ওপৰত লোন আছে 33% অসমৰ জিডিপিৰ ওপৰত লোন আছে 22% উই আৰ দ্য লোৱেষ্ট ইন দ্য কাণ্ট্ৰি ইয়াত প্ৰশ্নটো হ'ল আপোনালোকে সম্পদটোক ফোকাস কৰা নাই যে প্ৰত্যেক বছৰে যেনেকৈ ৰিলায়েন্সৰ 6 লাখ কোটি টকা লোন আছে ইনকাম আছে 100 লাখ কোটি টকা এই বছৰ আমাৰ যদি ভগৱানে কৰে বাৰ্ষিক উৎপাদন আমি 4,15,000 কোটি টকা চুমগৈ নহলেও 4,10,000 কোটি টকা হাইয়েষ্ট ইন অল লাষ্ট 10 ইয়াৰ্ছ তাৰ বিপৰীতে এইখন অসম বিধানসভাই মোৰ যিমান দূৰ মনত আছে অখিল গগৈ ডাঙৰীয়া উপস্থিত আছিল এইখন বিধানসভাত ইউ হেভ এলাউড আছ টু টেক 3.5% অফ দ্য লোন আপোনালোকে আমাক এলাউ কৰিব আপোনালোকে বাহিৰত প্ৰশ্ন কৰিব এইটো কেনেকুৱা ধৰণৰ কথা কাটপোচন আনক আপোনালোকে আনিব লাগিছিল যে ডোন্ট টেক 3.5% টেক 3% টেক 2.5% আপোনালোকেতো আনা নাই
এতিয়া ইউ আৰ অল পাৰ্টি টু দ্যাট ডিচিশ্যন যে FRBM আইনত আপোনালোকে কৈছে যে উই কেন টেক 3.5%, আৰু অসমৰ টোটেল ইনভেষ্টমেণ্ট আমি যি কৰোঁ লোন ইজ এ স্মল পাৰ্চেণ্টেজ। এই বছৰ আমি খৰচ কৰিম 1 লাখ কোটি টকা ৰাফলি, 1 লাখ কোটি টকা নহ'লেও 96,000 কোটি টকাটো কনফাৰ্ম আমি এই বছৰ খৰচ কৰিমেই। আউট অফ 96,000 crores our loan is just 14,000 crore, very less। আপুনি যেতিয়া RIDF-ৰ কথা কয় যে মোৰ কিয়াত RIDF বিও, সেইটো লোন হয়। তো সব এমএলএ কৈ দিয়ক যে অন মৰেলিটি উইল নট টেক RIDF লোন। যিসকলে লোনৰ অবজেকশ্যন কৰি আছে তেওঁলোকে কৈ দিয়ক যে মোৰ সমষ্টিত RIDF মই নলওঁ, বিকজ that is a scheme from loan। আজি আপোনালোকে এতিয়া ৱৰ্ল্ড বেংকৰ ADBৰ যিমান কাম আপোনালোকৰ সমষ্টিত হৈ আছে সব ৱৰ্ল্ড বেংকৰ লোনে হয়তো। আৰু লোনটো আমি ল'ব পাৰিছোঁ ক'ত? সম্পদৰ ওপৰত, নহ'লে মানুহে এনেই লোন দিয়ে নেকি? এতিয়া মানুহে ইয়াত এনেকুৱা কৰিছে কোনোবাই দোকান এখন পাতি থৈছে, গৈ লোন লৈ থাকিব পাৰি। কয় মূৰৰ ওপৰত কিমান লোন বাঢ়িছে, এভৰি ইয়াৰ লোন কমি গৈ আছে। কিহৰ কাৰণে? আমাৰ GDP-টো বাঢ়ি গৈ আছে। আমি লোন ঘূৰোৱাৰ কেপাচিটি বেছিকৈ ঘূৰাই আছো। যি 5 বছৰ আগত অসম গভৰ্ণমেণ্টে 700 কোটি ঘূৰাইছিলে, এতিয়া আমি আৰু 1000 কোটি ঘূৰাইছো, এণ্ড উইথ বললি ঘূৰাই আছো। উই আৰ নট ফিলিং এনি পেইন। এতিয়া পাৰ কেপিটেল লোন কিমান হৈ আছে এতিয়া? না, পাৰ কেপিটেল লোনটো কমি গৈ আছে, কাৰণ পাৰ কেপিটালটো বাঢ়ি গৈ আছে। আজিৰ দিনটোত কিমান? মই একজেক্টলি মই কুইজ কৰিব বুলিতো অহা নাই, কিন্তু মই এইটো কথাই কৈছো যে আসাম গভৰ্ণমেণ্ট ইজ কমফৰ্টেবল ইন টেকিং দ্য লোন। AG ৰিপৰ্টত আহিছে এইবাৰ যে টেক্স GDP ৰেচিঅ' অসমত ষ্টেবল, আৰু মইতো বিচাৰিছো যে কেপিটেল প্ৰজেক্টৰ কাৰণে আমি আৰু লোন ল'ব লাগে, যাতে অসমে বাকী ৰাজ্যৰ লগত ফেৰ মাৰিব পাৰে, নট ফৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ। যদি কেপিটেল এক্সপেণ্ডিচাৰ কাৰণে মোৰ টাৰ্গেট হ'ল অসমৰ প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ হ'ব লাগে, এতিয়া আপোনালোকে যদি মোক কেপিটেল প্ৰজেক্টৰ কাৰণে লোন ল'ব নিদিয়ে মই ক'ৰ পৰা পাম? আজি সমষ্টিত কৈছে আপুনি না মোৰ ওচৰত লিষ্ট লৈ আহিছে যে ইমানখিনি শিৱসাগৰত ৰাস্তা বনাব লাগে, সকলোৰে আছে। যদি মই কেপিটেল প্ৰজেক্টৰ কাৰণে লোন লওঁ, ইট ইজ এ ডেলিভাৰেট কনস্পিৰেচি টু ডিৰেইল আসাম ডেভেলপমেণ্ট। তাতে পাঞ্জাবে লোন লৈ আগুৱাব, বেংগলে লোন লৈ আগুৱাব, মেঘালয়ে লোন লৈ আগুৱাব, অৰুণাচলে আগুৱাব, আৰু অসম দুখীয়া দেশ হৈ থাকিব। যিমানে মোৰ কেপিটেলত ইনভেষ্টমেণ্ট হ'ব, অসম ধনী দেশ হ'ব। কোভিডৰ পিৰিয়ডত 12% GDP গ্ৰোথ কি মামুলি কথা নেকি? 12.5% GDP গ্ৰোথ উইল ৰেকৰ্ড। গতিকে যিসকলে এই বিষয়টোৰ ওপৰত পাতিব খোজে, জানিব খোজে, 3টা থাম ৰুল বুজি ল'ব লাগিব। অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ দ্য আসাম এছেম্বলি, নাম্বাৰ 1। অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অসম গভৰ্ণমেণ্টে লোন ল'ব নোৱাৰে উইদাউট পাৰ্মিশ্যন অফ RBI। 3টা ক্ৰাইটেৰিয়া ফুলফিল কৰাৰ পিছত আমি লোন ল'ম, আৰু লোন ঘূৰাই দিয়াত এদিনৰ কাৰণে যদি আমি ডিফল্ট কৰোঁ আমাক লোন নিদিয়ে। চ' আমি সব আমাৰ অব্লিগেশ্যন মিট আপ কৰি আছো, আৰু আমাৰ প্ৰত্যেক বছৰে উই আৰ এ গ্ৰয়িং ইকনমি টুডে। আৰু এতিয়া যদি কোনোবাই কয় যে অসম আৰু এবাৰ দুখীয়া হৈ যাওক, 70 বছৰত 3খন মেডিকেল কলেজ হৈছিল, কৰিব পৰা নাছিল, because of this conservative issue. So we have changed the government policy. People has voted us for that. যে তোমালোকে কাম কৰা কেপিটেল প্ৰজেক্ট, আজি অসম মালা মই ক'ৰ পৰা আনিম? এতিয়া আমি 2টা স্কিম লৈছো যে ধুবুৰীৰ পৰা চিলাপথাৰলৈকে আমি যদি এটা স্পেচিয়েল ইকনমিক কৰিডৰ বনাওঁ, ৰাস্তা বনাওঁ, গোহাই কমল আলিটোক লৈ 2 ঘণ্টা সময় আমি চিলাপথাৰত গৈ কম কৰি সময় যাব পাৰিম। ধুবুৰীৰ পৰা যদি আমি চিলাপথাৰলৈকে ডাইৰেক্ট গোহাই কমল আলিটো বনাওঁ, তেতিয়াহ'লে ট্ৰেভেল টাইম উইল বি ৰিডিউচ বাই 2.5 hours। তাৰ কাৰণে যদি মোক 10,000 কোটি টকা লোন ল'ব লাগে, মই কিয় নল'ম? যোগী আদিত্যনাথে 55,000 কোটি টকা লোন লৈছে, মমতা বেনাৰ্জীয়ে লৈছে, কেৰালাই লৈছে। আটাইতকৈ লেফটি চৰকাৰ কেৰালা আছে ইণ্ডিয়াত, আটাইতকৈ লোন বেছি লয় কেৰালা গভৰ্ণমেণ্টে। আজি মইতো নাজানো কি ধৰণে CPM-ৰ বিধায়কে ইয়াতে লোনৰ অপ'জ কৰি আছে। পলিট ব্যুৰোৰ মেক্সিমাম মেম্বাৰ, CPM পলিট ব্যুৰোৰ মেক্সিমাম মেম্বাৰ আছে কেৰালা গভৰ্ণমেণ্টত, আৰু কেৰালাৰ ফাইনেন্স মিনিষ্টাৰে মোক ৰিকুৱেষ্ট কৰিছে যে ব্ৰাদাৰ লোনৰটো 3.5-ৰ জেগাত 4.5% কৰিব লাগে বুলি ক'ব লাগে, বিকজ উই ৱান্ট টু গ্ৰ'। কেৰালাৰ টোটেল GDP-ৰ 65% লোন আছে এগেইনষ্ট 22% অফ আছাম, বাট কেৰালা ইজ এ মডেল ষ্টেট। মই কেৰালাক আমি অনুকৰণ কৰোঁ, হয়। মোৰ কোনো ডাউট নাই নহয়। এক মিনিট ভাই, আমাৰ MLA খিনি মনে মনে থাককচোন। কেৰালা অনুকৰণীয় ৰাজ্য, ইয়াত কোনো দ্বিমত নাই। হেল্থৰ ছেক্টৰত কেৰালাৰ যিটো বৈভৱ, এইটোত কোনো দুখ নাই, আৰু কেৰালাৰ যদি মই অনুকৰণ কৰিব পাৰোঁ মই গৌৰৱ অনুভৱ কৰিম। বাট কেৰালাৰ 65% বা GDP কেৰালাৰ ধাৰত পুত গৈ থকা ৰাজ্য, বাট কেৰালাই জানে যে আমি যদি প্ৰপাৰলি ইনভেষ্ট কৰোঁ আমি ৰিটাৰ্ণ কৰিম। আজি লোনৰ কথা কৈ ডেলিভাৰেট কনস্পিৰেচি কৰা হৈ আছে যে যাতে ৰাজ্যবিলাকৰ প্ৰতিযোগিতাত অসম পিছুৱাই যায়। উই আৰ জাষ্ট টেকিং 14,000 crore, নেক্সট ইয়াৰ মই ল'ম 18,000 crore, তাৰ পিছৰ বছৰ মই ল'ম 22,000 crore লোন, প্ৰভাইডেড মোৰ GDP তেনেকৈ গ্ৰ' হ'ব পাৰে। আৰু লোন কেৰালা আজি যিমান
যিমানে আৰ্টিকল লিখি আছে লোনৰ ওপৰত মেক্সিমাম লেফটিষ্ট ইকনমিক্স লেট দেম গো টু কেৰালা কেৰালাত গৈ চাই আহক আজিতো মমতা বেনাৰ্জীৰ দৰে আদৰ্শনীয় নেত্ৰী কোনো নাই তেওঁ ৰাজ্যত গৈ চাই আহক পাঞ্জাবত গৈ চাই আহক অশোক গেহলটৰ জেগাত গৈ চাই আহক যদি আপোনালোকে অসমক কিবা কথাব খুজিছে হজৰত মহম্মদে কোৱাৰ ধৰণে মিঠাই খোৱা স্বভাৱ বাদ দি আমাক মিঠাই খুৱাব কওক কওক যে পাঞ্জাবত কংগ্ৰেছে লোন লোৱা বন্ধ কৰি দিয়ক ৰাজস্থানত লোন লোৱা বন্ধ কৰি দিয়ক তাৰপিছত আমাক কওক হোৱাইট পেপাৰ কি মই মুখে দিয়ে কৈ আছো আৰু দিদিম ঠিকে কৈছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগৰবাৰ কংগ্ৰেছ চৰকাৰৰ ওপৰত যে হোৱাইট পেপাৰ উলিয়াইছিলে এতিয়াও এখন উলিয়াই দিম হোৱাইট পেপাৰ 100% এইটো সদনত ক'লে আপুনি একদম মই এটুকে ক'লো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰো যে মই আজি 14,000 কোটি টকা লোন লোৱাৰ ক্ষমতা মোৰ হ'লগৈ তাৰমানে জিডিপি তেনেকে গ্ৰ' হৈছে 3.5% পাৰ্চেণ্টেজত মই মোৰ বঢ়া নাই আজি 3.5% এনুৱেলি যিটো মই লোন ল'ব পাৰো যিটোৰ পৰিমাণ তৰুণ গগৈৰ দিনত 6,000 কোটি টকা আছিল আজি আমি 14,000 কোটি পালোগৈ দিছ ইজ এ ডেভেলপমেণ্ট ইণ্ডেক্স যে আমি গ্ৰ' কৰি আছো যে ইমানখিনি কাৰণ উই হেভ নট ব্ৰিজ 3.5% 3.5%ৰ ভেলু তৰুণ গগৈৰ দিনত 6,000 কোটি আছিল আজি 3.5%ৰ ভেলু 14,000 কোটি টকা হ'ল উই শুড বি ফিল প্ৰাউড উই শুড বি ফিল প্ৰিভিলেজ যে আমি অসমৰ ইকনমি এনেকে গ্ৰ' কৰিছে এতিয়া মই লোন লোৱাৰ 3-4টা কথা কৈ আছো কি কেইটামান আমি আৰু লোন ল'ব খুজিছো এতিয়া আমি এটা লোন ল'ব খুজিছো ব্ৰিজ প্ৰজেক্টৰ ওপৰত যাৰ নালাগে কৈ দিব যে মোক নালাগে মোক লোনৰ ব্ৰিজ এতিয়া হাউচত কাক লাগে ক'ব এতিয়া আমি এটা লোন ল'ব খুজিছো উইথ অল সেন্স অফ প্ৰাউড মই গৌৰৱ সহকাৰে হাউচত ঘোষণা কৰিব খুজিছো ফাৰ্ষ্ট আমি লোন পৰহি দিনাখন আমি কথা পাতি আহিলো ইনফেক্ট চিঠিখন আহি আছে মই এটা ৱেবছাইটৰ পৰা ওলাই দিছো প্ৰথম আমি এটা লোন এতিয়া নেগোচিয়েট কৰিছো সেইটো হল 5,000 crores লোন হ'ব যি অসমৰ নদীবিলাকৰ মাজত ব্ৰিজ বনাম আমি 1900খন 1900 আমি ব্ৰিজ বনাম সো দিস ইজ 5,000 crore লোন হোৱাইট পেপাৰ ডান সেকেন্ড আমি লোন এটা ল'ব খুজিছো অসমৰ গোটেই কেইখন মেডিকেল কলেজত সুপাৰ স্পেশালিটি ব্লক লগাবৰ কাৰণে জাইকাই এপ্ৰুভ কৰিছে 3,000 crores না কেখবা মন্ত নাই জাইকাই এপ্ৰুভ কৰিছে 3,000 crores লোন যিটো পাছে তিনি আধ হৈ গল যে 5,000 লম ব্ৰিজৰ কাৰণে 3,000 লম মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজত সুপাৰ স্পেশালিটি ব্লক বনাবৰ কাৰণে থাৰ্ড বৰপেটা থাৰ্ড লোন এটা লৈ আছো এই কেদিনৰ ভিতৰতে সেইটো লোন হৈছে আপোনাৰ 2.5,000 crores লোন হ'ব সেইটো হল যিবিলাক জায়গাত মেডিকেল কলেজ নহয় সেইবিলাক জায়গাত আমি ডিস্ট্ৰিক্ট হস্পিটাল বনাম which can be converted into a medical college in due course of time ফোর্থ আমি এটা লোন ল'ব গৈ আছো এটো কি স্কিম যেটো আইনদি আৰু ডিব্ৰুগড়ৰ ওপৰত হ'ব ফ্ৰেমাৰ ওপৰত আমি ফোর্থ এটা লোন ল'ব গৈ আছো হেতু হল আইনদিৰ ওপৰত মথাউৰি আৰু ডিব্ৰুগড়ত মথাউৰি সেকেন্ড আমি আৰু তিনিটা মথাউৰিৰ কাৰণে এবাৰ এডিবি লগত কথা পাতিছো আপোনালোকে আমাক লোন দিয়ক গতিকে একদম মই আই এম ফিলিং প্ৰাউড আৰু মইতো মানুহৰ ওচৰত যাম যে এইখিনি কাম মই কৰিছো আৰু ৰিটাৰ্ণ এক দিনৰো ক্ষতি নোহোৱাকৈ টাইম যদি 30 তাৰিখে ঘূৰাই দিব লাগে 28 তাৰিখে ঘূৰাই দিব আৰু সৰি আৰু এটা লোন লৈছো অকল ইন্টাৰেষ্ট ঘূৰাই দিব নো উইথ প্ৰিন্সিপল হৰে আপুনি এটো মই বুজি পালে সৰু লৰা কাম চলি আছে বেংকে ইন্টাৰেষ্ট ঘূৰাই দিব প্ৰিন্সিপল ঘূৰাই দিলে বেংকে মানিব নেকি সেইকাৰণে বাহি গৈ আছে আজি সেইকাৰণেতো বাহি গৈ আছে হিমন্ত বিশ্ব শৰ্মা কেপিটেল গৈ ইমান পাইছে না হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্যমন্ত্ৰী থকালৈকে এটা কথা মই জানো আৰু মোৰ পিছৰ সিএম বিলাকেও কৰিব যে প্ৰাউডলি লোন ল'ব আৰু প্ৰাউডলি লোন ঘূৰাই দিব সেকেন্ড এতিয়া আমি এটা লোন লৈছো অখিল গগৈ ডাঙৰীয়া বেয়া পালে ক'ব পাৰিব শিৱসাগৰৰ পৰা একেবাৰে চৰাইদেউলৈকে যোৱা ৰাস্তাটোৰ কাৰণে 250 কোটি টকা লোন লৈছো তো এতিয়াতো ল'ব লাগিব আচ্ছা এতিয়া সববিলাক লোনে নেকি আপোনাৰ সব লোনে আৰু ষ্টেটৰ পৰা কি কৰিছে ৰেভিনিউ আপোনাৰ একো নাই আৰু ৰেভিনিউ আপুনি মোক টেক্স উঠাব দিয়ক তাৰমানে আৰু এটা কথা মই বুজি পোৱা ইমান কথা ক'লে এতিয়ালৈকে সব লোনে আৰু নন লোনত বছৰি যে অৰুণোদয় দিছো সেইটো নন লোন মাইক্ৰ ফাইনেন্সৰ যে টকা ঘূৰাই দিছো এইটো নন লোন লখিমপুৰত যে মেডিকেল কলেজ বনালো সেইটো নন লোন গুৱাহাটীত যে এতিয়া আৰু এখন দ্বিতীয় মেডিকেল কলেজ হ'ব গৈ আছে এখন নন লোন আপোনাৰ যে বৰপেটা তেজপুৰ এইবিলাক যে আমাৰ দুনিয়াৰ মেডিকেল কলেজ ৰাতাবাৰীত মেডিকেল কলেজ হ'ব নন লোন সো নন লোনৰ লিষ্টখন হল 55,000 crore লোনৰ লিষ্টখন হল 14,000 কোটি গতিকে দিস ইজ দা লোন আচ্ছা এতিয়া হল মাননীয় অধ্যক্ষ মহোদয় সেকেন্ড কথাটো হল কি যে মই এটা ৰিকুৱেষ্ট কৰিম যে যিসকলে অন প্ৰিন্সিপল লোন অপোজ কৰে
তেওঁলোকে নিজৰ সমষ্টিত কৈ দিয়ক লোন নালাগে বুলি। আই উইল বি হেপী। এটা শিৱসাগৰ মেডিকেল কলেজখনৰ কাৰণে মই নাবাৰ্ডৰ লগত কথা পাতি আছো লোনৰ কাৰণে, নালাগে যদি কৈ দিয়ক। আচ্ছা, মাননীয় মুখ্যমন্ত্ৰী ছেকেণ্ড কথাটো আহিলে MLA ফাণ্ডত। মই কেইটামান ইয়াত ৰেকৰ্ডত কৈ দিছো যে MLA ফাণ্ড আগতে দিয়ে 50 লাখ, এইবাৰ আমি দিলো 80 লাখ and 20 লাখ। এইটোত আমাক কিয় বেয়া পাইছে মইতো বুজি পোৱা নাই। আগতে আছিল 80 লাখ ৰিলিজ কৰি দিছো, আমাৰ 1 মিনিট 56 যদি 56ও পাইছে 50-50, কিন্তু 31 মাৰ্চৰ আগতে 1 কোটি সদায় পাবই, তাততো কোনো নতুন কথা হোৱা নাই। শ্ৰুহিৰ আঁচনিখন আমি বন্ধ কৰিছো বিকজ MLA টকা দিব নালাগে, সেইটো আমি বন্ধ কৰিছো। সন্মানীয় বিধায়ক শিৱসাগৰে কৈছে শ্ৰুহিত লাগে, মই শুনিছো, ঠিক আছে, বেলেগ কথা। এইটো আমি উত্তৰ দিয়াৰ যেতিয়া সময় হ'ব তেতিয়া কম। প্ৰশ্নটো হ'ল যে আমাৰ যেতিয়া বাজেট দিয়ে, আপোনালোকে বাজেটৰ ডিছকাশ্যনৰ সময়ত চাব যে কোনটো টকা ক'ৰ পৰা আহে। অসমৰ এই বছৰৰ 1,27,000 কোটি টকা বাজেটত, আৰু 1,27,000 আমাৰ ডিপাৰ্টমেণ্টে খৰচ কৰিব নোৱাৰে, উইল গ' নিয়াৰ 96,000 crores। কম্পনেণ্ট অফ লোন ইজ জাষ্ট 14,000 crores। আৰু কেৰেলা বা আন ৰাজ্যতকৈ বহুত কম। সেইকাৰণে মই হাউচক এটা প্ৰপ'জ কৰিব খোজো, লেট দেয়াৰ বি এ 5-member কমিটি অফ হাউচ। আপোনালোকে কৰ্ণাটকত যাওক, অন্ধ্ৰপ্ৰদেশত যাওক, কেৰেলাত যাওক, এই ডিবেটটো চেজ হ'ব লাগে। তাৰে বিত্তমন্ত্ৰীসকলৰ লগত কথা পাতক যে আপোনালোকে কিয় এনেকৈ লোন লৈছে। মই ভাবোঁ তেতিয়া আপোনালোকৰ মনটো ক্লিয়াৰ হৈ যাব। চ' মই প্ৰথম প্ৰপ'জ কৰোঁ যে টিম অফ এছেম্বলি শুড ভিজিট কেৰেলা, এ টিম অফ এছেম্বলি শুড ভিজিট পাঞ্জাব। আমি লিষ্ট দি দিম যি আমাতকৈ বহুত বেছি লোন, 52। আজি অৰুণাচল গভৰ্ণমেণ্টৰ এতিয়া লোন হৈছে 48% অফ GDP। চ' আপোনালোকে তেতিয়া মাইণ্ডটো ক্লিয়াৰ হ'ব যে কেপিটেল প্ৰজেক্টৰ কাৰণে কোনোবাই যদি লোন নলয়, মেঘালয়ৰ হাতত যদি আজি 15,000 কোটি টকা বেছি পৰি যায়, বেংগলৰ হাতত যদি 30,000 কোটি টকা বেছি পৰি যায়, আৰু অসমৰ যদি হাতত সেই 14,000 কোটি টকা নপৰে, যে নোচনেলি কাবাৰ মূৰৰ ওপৰত কোনো মানুহেতো ঘূৰাই দিব নালাগে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৱেভ কৰি দিয়ে যেতিয়াই দৰকাৰ হয়। কোনোবা ষ্টেট গ'লে স্মল ছেভিংছৰ পৰা বেংগলৰ লোন আছিল 10,000 কোটি টকা। বিধায়কসকলে প্ৰশ্ন সোধে মূৰৰ ওপৰত ধাৰ। ওৱান ফাইন মৰ্ণিং চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱেভ যে ঘূৰাই দিব নালাগে। তাকোতো পাব্লিকৰ পৰা এইটো টকা তোলা নহয় যে তোৰ মূৰৰ ওপৰত ইমান টকা তই ঘূৰাই দে বুলি। এতিয়া আপোনালোকে আৰু এটা অদ্ভুত প্ৰপজিশ্যন আনি আছে যে ৰেভিনিউ বঢ়াব লাগে। তো মই এতিয়া ক'ৰ পৰা ৰেভিনিউ বঢ়াওঁ? অসমত যদি আপোনালোকে ৰেভিনিউ বঢ়াব কয়, আমাৰ দুখীয়া মানুহৰ ওপৰত আপোনালোক বিং ফিলচফি অফ লেফটিষ্ট, আপোনালোকে যদি ক'ব খোজে যে টেক্সেশ্যন বঢ়াই দিয়ক, তাতকৈ দুখৰ কথা কি থাকিব পাৰে? মই এইটো কথা বুজি পেলাই আপোনালোকে মোক চেলেঞ্জ কৰি আছে যে ৰেভিনিউ কিয় নাবাঢ়ে? বাঢ়িব। এতিয়া আমি মাটিৰ ওপৰত খাজানা নলওঁ, তো ল'ব লাগিব। এতিয়া আজি আমাৰ ওপৰত আমাৰ টেক্সেশ্যন যিটো ৰেট, পেট্ৰলৰ টেক্স অসমত আটাইতকৈ কম ভাৰতৰ ভিতৰত, তো বঢ়াব লাগিব। আজি আমি যদি মানুহক টেক্সেশ্যনটো কম ৰাখিছোঁ, অপজিশ্যনে আমাক কিয় প্ৰভোগ কৰি আছে টেক্স লগাবৰ কাৰণে? ৰেভিনিউটো বেলেগ একো নাই। ৰেভিনিউ অসম গভৰ্ণমেণ্টৰ 3টা ৰেভিনিউ, এটা হ'ল লেণ্ড, এটা হ'ল পেট্ৰল, ডিজেল, মদ। আমিতো অকল এই 5টাই ৰেভিনিউ লগাব পাৰোঁ, বাকীটো একো ৰেভিনিউ লগাব নোৱাৰোঁ। আমাৰ হাতত মাত্ৰ 5টা ৰেভিনিউ পাৱাৰ, মাটিৰ খাজানা, ষ্টাম্প এণ্ড ৰেজিষ্ট্ৰেশ্যন, এটা ব্লক। আনটো ব্লক হ'ল এক্সাইজ, আনটো ব্লক হ'ল আমাৰ পেট্ৰল, ডিজেল, আৰু নহ'লে ASTC টিকেটৰ দাম বঢ়াব লাগিব। এতিয়া ASCBয়ে প্ৰত্যেক বছৰে আমাৰ পৰা 2,000 কোটি টকা লয়, আমি দিওঁ। নিদিলে টেৰিফ বঢ়াব লাগিব, পাব্লিকে দিব লাগিব। সেইকাৰণে আজি যদি অপজিশ্যনে কয় মই যেনেকৈ মিলাই আছো উইদাউট টেক্সেশ্যন, আপোনালোকে যদি কয় টেক্স লগাওক, এইটো কেনেকৈ হ'ব? ৰেভিনিউ বঢ়াওক মানে কি? ৰেভিনিউ বঢ়াওক মানে টেক্স লগাওক। সেইটো কোনেও কোৱা নাই, আপুনি এনে জাপি দিছে। আপুনিয়ে কৈ আছে ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি হৈ আছে। দেখোন কৈ আছে ৰেভিনিউ এক্সপেন্ডিচাৰ বেছি হৈ আছে। আচ্ছা, ৰেভিনিউ যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ মই কমাব লাগে, তেতিয়া মই ত্ৰিপুৰাৰ দৰে হ'ব লাগিব, দিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সমান দিব নালাগিব। লোনটো মই ক'লো নহয়, লোনটো আপোনাৰ কাৰণে লৈ আছো। আপুনি RIDF-ৰ স্কিম পাই আছে, আপোনাৰ কাৰণেহে লোন লৈ আছো। আজি যদি আপোনালোকে যিসকলে লোনৰ বিৰোধিতা কৰে, তেওঁলোকে মিঠাইটো খোৱাৰ বেলেগক এডভাইচ দিয়াৰ আগতে নিজে মিঠাইটো এৰক যে আমাৰ সমষ্টিত লোন লোৱা একো স্কিম নিদিব। কৈ দিয়কচোন, লেট ডেট বি এ বিগিনিং যে মোৰ পলিটিকেল পাৰ্টিটো একো লোন নলয়। আমি কংগ্ৰেছ হাইকমাণ্ডক ৰিকুৱেষ্ট কৰিম যে ৱৰ্কিং কমিটিয়ে ৰিজলিউশ্যন ল'ব, নো কংগ্ৰেছ ষ্টেট উইল টেক লোন। আৰে পাঞ্জাব লোন লৈ আগুৱাই যাব। শুনক,
পাঞ্জাব লোন ৰাজ্যখনৰ অৰ্থনীতিৰ বিষয়ে কিবা এটা কওঁতে আপুনি সেইটোক ডাইভাৰ্ট কৰি নি মই এতিয়া ডাইভাৰ্ট কৰিব লৈছে আচ্ছা এতিয়ালৈকে ৰ'ব অৰ্থনীতিৰ ওপৰত আলোচনা কৰোঁতে 91ত কোনে কংগ্ৰেছ গ'ল কোনে বিজেপিত গ'ল সেইটো ডাইভাৰ্চন নহয় কোনে কংগ্ৰেছৰ টিকট নাপাই ক'ত গ'ল সেইটো ডাইভাৰ্চন নহয় তেতিয়াহ'লে এতিয়া গতিকে যেতিয়া বালিলৈকে যি পাত পৰিব সৰ সেইটো সুগ্ৰীবলৈকে একেপাতে পৰিব সেইটো কেনেকৈ বেলেগ পৰিব আজি ঘটনাটো হ'ল যে আমি মোৰ কথাটো হ'ল মই এটা কনষ্ট্ৰাকটিভ আপোনাক ছাজেশ্যন দিম যে বেলেগ ষ্টেটবিলাকতো গৈ কথা পাতক যে অসমে কিবা অদ্ভুত কাম এটা কৰি আছে নেকি মনোৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত এটা কমিটি ফৰ্ম হওক 5 জনৰ টিম এটা আৰু গৈ পেলাই মই প্ৰস্তাৱে স্পীকাৰে কৰিব গৈ চাই আহক তো আৰু বেংগলত যাওক অখিল গগৈৰ নেতৃত্বত গতিকে টিমটো ভাল হৈ যাব গতিকে অধ্যক্ষ মহোদয় মই আপোনাক অসমৰ ৰাইজক মই এটা আশ্বাস দিব খুজিছোঁ যে আৱাৰ বৰোয়িং ইজ উইদিন লিমিট ইণ্টাৰেষ্ট এণ্ড প্ৰিন্সিপল পেমেণ্ট উই আৰ ডুইং ডেলিজেণ্টলি আৰু অসমৰ লোন ইণ্ডিয়াৰ কণ্টেক্সটত আটাইতকৈ কম বাই দ্য পাৰ্চেণ্টেজ অফ GDP আপোনালোকে যিহেতু এটা হোৱাইট পেপাৰৰ কথা কৈছে মই অহা ছেশ্যনত এটা হোৱাইট পেপাৰ আপোনালোকৰ আগত দিম য'ত গম পাব যে ভাৰতৰ ভিতৰত আটাইতকৈ অসমৰে কম হৈ গ'ল এইটো ইমান চিম্পল কথা পাৰ কেপিটাও বাঢ়িছে যোৱা ইয়াত লুকাবলগীয়া আপোনালোকে একচুৱেলি কিয় খুজি আছে মই নাজানো মই কৈছোঁ মই তাৰ বেকগ্ৰাউণ্ড কওঁ 3 বছৰ আগত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছিলে যে ইকনমিক ষ্টেটিষ্টিক্সৰ ৰিপৰ্টখন আজিকালি বাজেটৰ লগত নাহে তেখেতৰ পৰামৰ্শ শুনি লাষ্ট 3 বছৰ আমি বাজেটৰ লগত সদায় ইকনমিক ষ্টেটিষ্টিক্সৰ নেশ্যনেল পৰিসংখ্যাটো দি দিওঁ তাত পাৰ কেপিটাল লিখা থাকে ৰাইচ প্ৰডাকশ্যন লিখা থাকে টিম্বাৰ প্ৰডাকশ্যন লিখা থাকে অইল প্ৰডাকশ্যন লিখা থাকে এইখন আচলতে হোৱাইট পেপাৰ আপোনালোকে কিয় খুজিছে নাজানো হোৱাইট পেপাৰ ৱাজ দেয়াৰ উইথ ইউ ইন দ্য মান্থ অফ এপ্ৰিল যেতিয়া বাইদেৱে প্ৰথম বাজেট দিছিল লগত দিয়াই আছিলে এইবাৰ আপোনালোকে আকৌ খুজিছে সেম বুকখন মই সাৰ্কুলেট কৰি দিম বাট উইথ এ স্পেচিফিক ফ'কাছ অন দ্য পাব্লিক ডেট কৰি দিম ইয়াত কি লুকাবলগীয়া কথা আছে আৰু সদায় সদায় এখন নটিফিকেশ্যন পেপাৰ দি আজি 600 কোটি লোন লোৱা আজি 700 কোটি লোন লোৱা একেবাৰতে আমি কিয় নলওঁ কিয় এইটো বুজাই দিছোঁ সদায় সদায় এখন প্ৰেছ কনফাৰেন্স কৰিব প্ৰয়োজনে নাই একেবাৰতে যদি লওঁ এই কাৰণ লোন আপুনি লুকাই ল'ব নোৱাৰে গভৰ্ণমেণ্ট নটিফিকেশ্যন দিব লাগে যে উই আৰ টেকিং বৰোয়িং মই যদি 14,000 কোটি টকা একেলগতে লওঁ ইট ইজ এ ফ্ৰণ্ট লোডিং হৈ যায় তাৰমানে 9 মাহৰ ইণ্টাৰেষ্ট মই দিব লাগিব আৰু আমি চিলনীৰ দৰে ৰিজাৰ্ভ বেংকত চাই থাকোঁ যেতিয়াই 7%ৰ তলত ইণ্টাৰেষ্ট থাকে তেতিয়া আমি লোনটো বেছি লৈ লওঁ আৰু আমাৰ গোটেই কেলকুলেশ্যনটো হ'ল যে এই বছৰ আমি টোটেল 14,000 কোটি টকা লোন ল'ম আৰু 2,000 কোটি টকা ঘূৰাই দিম এই বছৰ অহা বছৰ আমি ঘূৰাই দিব লাগিব প্ৰায় 2,500 তাৰ পিছৰ বছৰ আমি ঘূৰাই দিব লাগিব 7,000 কোটি টকা আৰু উই আৰ কেপেবল এনাফ আমি লোনো ঘূৰাই দিব পাৰিম লোন ল'বও পাৰিম উইল নট বি ডিফল্টেড কাৰণ আমি বিধানসভাত যিটো আইনে আমাক কৈছে যে 3.5 আমি 3.5 ক্ৰছ কৰা নাই ফাইনেলি আৰু এটা বিজ্ঞাপনৰ কথা ওলাইছিলে অসমৰ মিডিয়াতে আটাইতকৈ মানুহৰ এমপ্লয়মেণ্ট হৈ আছে 10,000 গতিকে বিজ্ঞাপন মই জানি বুজি এবাৰ পীযুষ হাজৰিকাক কৈছোঁ অলপ বঢ়াই দিয়ক কাৰণ কোভিডৰ কাৰণে কোনো পেপাৰে এডভাৰটাইজ পোৱা নাই বিজনেছ বন্ধ হৈ আছিলে গভৰ্ণমেণ্টেতো ছাপোৰ্ট কৰিব লাগিব গভৰ্ণমেণ্টেতো এনেকৈ ছাপোৰ্ট কৰিব নোৱাৰে গতিকে থ্ৰু এডভাৰটাইজমেণ্ট আমি ছাপোৰ্ট কৰিছোঁ তাৰ বিনিময়ত গভৰ্ণমেণ্টকো ছাপোৰ্ট দিব লাগিব সেইটো মমতা বেনাৰ্জীয়ে কৈছিল আমি কোৱা নাই মমতা বেনাৰ্জীৰ মই ভিডিঅ' এটা অখিল গগৈ ডাঙৰীয়াক পঠাই দিম মমতা বেনাৰ্জীয়ে কৈছে যে জোন শুন তেওঁৰ শব্দটো এনেকুৱা আপুনি সন্মান কৰে ন নেত্ৰীগৰাকী তেওঁ কৈছে শুন জোন গভর্নমেন্টের এগেনস্টে নেগেটিভ বলবে ওনাকে 1 টাকার এডভার্টাইজ দেন না जो পজিটিভ কথা বলবে ওনাকে দেন পিছুছে এতিয়া আপোনাক কথাই দিছে তো আপুনি যিগৰাকী আপোনাৰ মোবাইলত গৈ পালে এতিয়া ঘটনাটো হ'ল যে অসমতো পেপাৰে অসমৰ আহি গ'ল অসম আৰু এটা কথাটো হ'ল যে অসমৰ নিউজ পেপাৰে আজিলৈকে মোক যিমান সাবনৰ ধুলাই দিছে পৃথিৱীত কাকো দিয়া নাই আৰু অখিল গগৈক যিমান পাব্লিচিটি দিছে কাকো দিয়া নাই আজিলৈকে তো এই দুটাটো সত্য কথা আপোনাক দিবলগীয়া হৈছে কাম কৰিছে শুনক এতিয়া মোক দিবলগীয়া হোৱাৰ পিছত ৰাইজৰ মৰমটো কিন্তু মোৰলৈকে বাঢ়ি আছে সেইটো এটা বেলেগ কথা ৰাইজৰ মৰমটো বাঢ়ি আছে অলপতে থাউৰাটো দেখিলে গতিকে ৰাইজৰ মৰমটো বাঢ়ি আছে আৰু কিন্তু সাবনৰ ধুলাই যিমান মোক দিছে সিমান কাকো দিয়া নাই আৰু বেলেগ মানুহ হলে থাউৰাত কিন্তু ভাল ভয়ো খালে আপোনালোকে সেইটো বেলেগ কথা 15,000 ভোট পোৱাৰ পিছতো ভয় খামি গতি নহয় আৰু যদি বেলেগ মানুহ হলেতেন অসমৰ মিডিয়াৰ মোৰ ওপৰত যিমান অত্যাচাৰ আছিলে বেলেগ মানুহ হলে ইমান দিন সুইচাইড কৰি দিলেহেঁতেন মোক মাৰ্ডাৰাৰ বনালে হত্যাকাৰী বনালে মাটিক যিমান মোৰ ওপৰত অত্যাচাৰ কৰিছে এইটোতো বেলেগ হলে সুইচাইড কৰি দিলেহেঁতেন কিন্তু তথাপিতো মই আজি ইয়াত সজোৰে কৈছো যে মিডিয়া নিড ছাপোৰ্ট নাও এই সময়ত গতিকে অসমৰ মিডিয়াই যদি অলপ 2 টকা বেছি পাইছে এইটো আপোনালোকে বেয়া পাব নালাগে যেতিয়া পাব্লিক এডভাৰটাইজ বাঢ়িব আমি মিডিয়া এডভাৰটাইজটো কমাই
Jam.